हेलो फ्रेंड्स स्वागतम जनालो मोर चेनेल टेस्ट ऑफ तेजपुरলৈ আজি মই আপোনালোকৰ লগত এটা ভিডিও বনাই পেলাই শেয়াৰ কৰিম বুলি ভাবিলো ভিডিওটো হৈ গল মই ফুলকবিৰ এটা ৰেচিপি বনাম বুলি ভাবিলো সো ফুলকবি আপোনালোকে বহুত ধৰণত খাইছে তো আজি মই অলপমান এটা ইউনিক ষ্টাইলত বনাম বুলি ভাবিছো তেনেহলে বলক মই ভিডিওটো বনাও দেখাও মই ফুলকবিৰ ৰেচিপিটো কেনেকৈ বনাম মই আজি 3 দিন মানৰ আগত মোৰ দাদাৰ ছোৱালীজনী বাৰ্থডে খাইছিলো বাৰ্থডেত মই ৰেচিপিটো পাইছিলো সো মই আজি সেই ৰেচিপিটো বনাবলৈ ট্ৰাই কৰিম তেনেহলে আপোনালোকে চাওক মই কেনেকৈ ৰেচিপিটো বনাই যাওঁ ৰেচিপিটো বনাবলৈ মই ফুলকবি এটা এনেকৈ কাটি ললো পাপা কৰি পেলাই ফুলকবিখিনি কাটি লৈছো আৰু ইয়াৰ ওপৰত মই এতিয়া দি দিম হট ওৱাটাৰ গৰম পানী মই ইয়াৰ ওপৰত দি দিম যিকোনো বস্তু বনোৱাৰ আগত আপোনালোকে বইল কৰি ল'ব বইল নকৰিলেও গৰম পানী দি এটলিষ্ট 10 পৰা 15 মিনিট লৈকে তিয়াই ৰাখিব দেখিলে এইখিনি মই ভালকৈ মছলা দি দৈ ক্ৰীম গোটেইখিনি মছলা দি পেলাই এইখিনি মই মিশ্ৰণটা বনাই ললো এনেকৈ আৰু মই ফুলকবিখিনি গৰম পানী পৰা নমাই দিলো এটা ফুলকবি গোটেইখিনি পা মই ইয়াৰ ওপৰত দি দিম এইখিনি মই এটা দি দিছো ইয়াৰ ওপৰত তাৰ পিছত এইখিনি মই ভালকৈ এবাৰ এনেকৈ খানি লম এতিয়া মই এইখিনি ফ্ৰিজত দি দিম 15 পৰা 20 মিনিটৰ কাৰণে এইখিনি মই এটা ডিপ ফ্ৰিজত ৰাখি দিম এয়া মই ফ্ৰিজৰ পৰা উলিয়াই আনিলো আধা ঘণ্টা ৰখাৰ পিছত আৰু ইয়াত মই ৰিফাইন দি দিছো ৰিফাইন অইল দি দিছো ৰিফাইন অইলখিনি প্ৰায় গৰম হৈ গৈছে এতিয়া মই ফুলকবি এপিচ কৈ তেলত দি দিম তেলখিনি প্ৰায় গৰম হৈ উঠিছে বনোৱাটো কেতিয়াবা ষ্টাৰ্ট কৰিছিলা মানে কেতিয়াবা তুমি মানে কেৰাহী ধৰিবলৈ ষ্টাৰ্ট কৰিছিলা মানে কেতিয়াবা পাকঘৰত আহিছা মই ক্লাছ 5 মানৰ পৰা বনোৱা ষ্টাৰ্ট কৰিছোঁ যি কি বনাই সৰু পোৱালি দেখোন তেতিয়া কতিয়া পোৱালি থাকোঁতে তেতিয়াৰ পৰা বনাই আজি এইকেইটা খাবলৈ মজা হ'ব কাল লাগিছে দেখা এয়া চাওক ফুলকবিখিনি পুৰা ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে পকৰা যিটো কালাৰ থাকে পকৰা কালাৰ আকাৰত আহি গৈছে এয়া চাওক কিমান ধুনীয়া পুৰা ৰঙচুৱা হৈ আহিছে মানে মই ৰেচিপিটো বনাইছোঁ এইটো কাৰণে ফুলকবিটো একদম পুৰা মানে কি বহুতে চিম্পুলকৈ খায় আজি অলপমান মই বেলেগকৈ তাৰকা লগালোঁ তাত কষ্ট কৰি বনালে সঁচাকৈ বস্তু ভাল হয় যেন লাগিছে কাৰণ বস্তু বনি আছে এতিয়া মই দেখিয়ে লাগিছে স্মেলটো বিৰাট ধুনীয়া আহিছে আপোনালোকেও ট্ৰাই কৰিব পাৰে এইটো আৰু এতিয়া ফুলকবিৰ যিহেতু দাম বহুত প্ৰাইচ কমি গৈছে তো আপোনালোকেও আনিব পাৰে এনেকৈ আবেলি আনি পেলাই স্নেক্সৰ লগতো এইটো খাব পাৰে বা যদি ডিনাৰ ভাবে ডিনাৰৰ লগতো খাব পাৰে লাঞ্চৰ লগতো খাব পাৰে তো আপোনালোকে এবাৰ বনাই পেলাই ট্ৰাই কৰি চাব আৰু কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি পেলাই জনাব আৰু মই কেৰাহীৰ পৰা এইখিনি নমাই আনিলোঁ এয়া চাওক কিমান ধুনীয়া হৈছে আৰু মই ইয়াৰ পৰা অকণমান মই টেষ্ট কৰি চালোঁ সঁচাকৈ খাবলৈ বিৰাট ধুনীয়া হৈছে অলপমান টেষ্টটো আপোনাৰ লেমনৰ স্মেলটো আছে আৰু অলপমান দৈৰ চেণ্টটো আছে ইয়াত খাই পেলাই বিৰাট ধুনীয়া লাগিছে সঁচাকৈ আপোনালোকেও ঘৰত এনেকৈ বনাই পেলাই চাব কাৰণ আমি ফুলকবি এনেই নৰ্মেলি সাধাৰণভাৱে খোৱা হয় মাছৰ লগতো খোৱা হয় চব্জিৰ লগত মিহলাই দিয়া হয় কিন্তু এনেকৈ পকৰা আকাৰত যদি আপোনালোকে বনাবলৈ যায় সঁচাকৈ দেখিও ভাল লাগে আৰু খায়ো বিৰাট ভাল লাগে